ৰখাই দিছে আজি মজা মজা আজি একদম গোটেইকেইটা মজা নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আজি গৈ আছোঁ মৰাণত নাৰী দিৱসৰ উপলক্ষে তাত এটা প্ৰগ্ৰেম পতা হৈছে জনপ্ৰিয় ইউটিউবাৰ বিকাশ দা আহিব মনোজ দা আহিব বলক গৈ থাকোঁ দেখিবলৈ পাইছে বোলে প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গৈছে আমাৰ মঞ্চত থকা সকলো বিশিষ্ট অতিথিক মোৰ তৰফৰ পৰা নমস্কাৰ জনাইছোঁ আৰু তাৰ লগতে আপোনালোক সকলোকে নাৰী দিৱসৰ বহুত বেছি শুভেচ্ছা জনাইছোঁ মই কি ক'ব দেখিব আৰু নাই আৰু এটা কথা ক'ব বিচাৰিম যে আমি সকলোৱে জানো যে নাৰী বহুত বেছি আমাৰ পুৰুষতকৈ নাৰী বহুত বেছি শক্তিশালী হয় কিন্তু শক্তিশালী মানে কি ভলৰ শক্তি নহয় নাৰীৰ যিটো এটা শক্তি আছে সহ্য কৰা দুখ সহ্য কৰা শক্তি কষ্ট কৰা সহ্য কৰা শক্তি সেইটো আমাৰ পুৰুষতকৈ বহুত বেছি আছে বুলি মই ভাবোঁ মনোজ দা কেনেকুৱা লাগিছে মৰাণত প্ৰথম আহিছে অতি সুন্দৰ মন আহি বহুত ধুনীয়া লাগিছে আৰু চাপৰ্ট কৰা আগত আহিছে ন মই আগত আহিছোঁ কিন্তু মই নাই আগত আহিছোঁ অনুৰাগ দৱালত আহিছেনে মৰাণ পাই আছে মৰাণ লৈ কিনে যাব চেষ্টা কৰিম আগতে আহিছোঁ বা তেনেকৈ মৰাণত ৰখা নাছিলোঁ ইয়াতে ফাৰ্ষ্ট টাইম আহিছোঁ আৰু ধুনীয়া ভাল লাগি আছে মজা মজা ষ্টাৰ্ট কৰিছে আজি একদম গোটেইকেইটা মজা মনোজ ভাই দেখাই দিছে বিকাশক দেখাই দিছে এতিয়া লগতে মোকো দেখাই দিছে এবাৰ মই বিখ্যাত আৰু ভাইটি চেনেল যিসকলে চাই আছে চাব ছাপৰ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে যিসকলে চাই আছে বহুত বহুত ধন্যবাদ থেংক ইউ চাই থাকিব বিকাশ দা কেনেকুৱা লাগিছে বিকাশ দা নেক্সট লেভেল ফেমিলিৰ কাৰণে ৰেল ৰখাই দিছে আজি লগ বনাই যোৱা আগবাঢ়ি যোৱা লগ কৰি যোৱা নতুন